আজি আমি ইয়াত মানে একগোট হৈ মানে আমালোকৰ যিটো সমস্যা ড্ৰপ টিচাৰ 2013 আৰু 2021 এই সমস্যাটো আমালোকৰ এতিয়া নহয়। আমি প্ৰায় 2001 চনৰ পৰা আজিলৈকে 25 বছৰ 30 বছৰ বহু শিক্ষক শিক্ষয়িত্ৰীসকলে কাম কৰি আছে, কিন্তু অসম চৰকাৰে এই ড্ৰপ শিক্ষকবিলাক লৈ একো পদক্ষেপ লোৱা নাই। কিন্তু দুখৰ বিষয়ে যে আজি আমাৰ মাজৰ পৰা বহুত শিক্ষকে মৃত্যুবৰণ কৰিব লগাও হৈছে। এই ড্ৰপ শিক্ষকবিলাক এনেকুৱা অৱস্থা, বৰ্তমান পানীত হাড় নচৰা অৱস্থা। তো গতিকে আমি ইয়াৰ আগতো আমি যি চৰকাৰ আছিল আমাৰ BTC প্ৰশাসনৰ অসম চৰকাৰৰ পৰাতো আমি সঁহাৰি নাপাওঁৱে। গুৱাহাটী আমালোকে গৈ আমালোকৰ একদম কি কোৱা যাব, এইটো মানে আমালোকৰ খুব দুখৰ কথা। এইটো মানে আমি ভাষাৰে কৰিব নোৱাৰোঁ, ভাষাৰে ক'ব নোৱাৰোঁ। যদি আমালোকৰ ইয়াৰ আগত যিটো BTC প্ৰশাসন আছিল তাকো আমি বহুতবাৰে কাটৰ অনুৰোধ কৰিছিলোঁ, কিন্তু ইয়াৰ পৰা আমি একো সুফল লাভ কৰিব নোৱাৰিলোঁ। কিন্তু এইবাৰ আমাৰ হাগ্ৰামা ছাৰ যিহেতু আহিছে, ৰবিৰাম ছাৰে আহিছে, এই ছাৰৰ BTC প্ৰশাসনৰ ওপৰত আমাৰ এইটোৱে আশা যাতে এই ৰৈ থকা শিক্ষকবিলাক 2013 আৰু 21 শিক্ষকবিলাক যাতে এইবাৰ কিবা এটা বাচি থকাৰ ৰাস্তা দিয়ে। নহ'লে আজি বহুত শিক্ষকে আজি এই পেটৰ তাৰণাত মৃত্যুবৰণ কৰিব লগা হৈছে। গতিকে ছাৰৰ আমি কাটৰভাৱে অনুৰোধ কৰিছোঁ যে যাতে এই চৰকাৰখনে BPF চৰকাৰে আমালোকৰ ড্ৰপ ৰৈ থকা শিক্ষকবিলাকক মানে মনৰ বেদনাখিনি বুজি কিবা এটা কৰি দিয়ে। এই আমালোকৰ ফালৰ পৰা ড্ৰপ টিচাৰবিলাকৰ ফালৰ পৰা মই BTCত নতুন BPF চৰকাৰক মই কাটৰ অনুৰোধ জনালোঁ যাতে আমালোকৰ এই পোষ্টবিলাক কিবা এটা আমালোকক কৰি দিয়ে। আৰু অসম চৰকাৰে আমালোকক বাৰে বাৰে প্ৰতাৰণা কৰিছে। আমি এইটোৱে আশা কৰি আছোঁ যাতে আমি কিবা এটা চৰকাৰে আমাক কৰে। এইটো বহুত মানে ধন্যবাদ। যদি আমাক কিবা এটা কৰি দিয়ে, নহ'লে আমি একদম মৰিছে বহুতে, আকৌ মৰিব লগাও পৰিস্থিতি আহিছে। এইটোৱে মোৰ এতিয়া আমালোকৰ ফালৰ পৰা এইটোৱে মোৰ অনুৰোধ এই নতুন চৰকাৰক। নমস্কাৰ। আমি ইয়াত অল BTC ড্ৰপ টিচাৰ হিচাপে আমি ইয়াত গোট খাইছোঁ। আমি দুখিত। আমি যোৱা 25-30 বছৰ আমি কাম কৰি আছোঁ, কিন্তু 2017-18 আইন মতে আমাক অসম চৰকাৰে আমাক বঞ্চিত কৰি দিলে। সেইকাৰণে আমি দুখিত। যেনেকৈ ME স্কুলত বোৰ্ড মিডিয়ামত 11+1 আৰু সিংগল মিডিয়ামত 6+1 সেইটো টিচাৰ্ছ পেটাৰ্ণ মতে আইন কৰি আমাক এপ্ৰুভ কৰিছে। আমি এপ্ৰুভ পোৱা সকলো শিক্ষক তাৰ পৰা আমাক মিক্স মিডিয়ামৰ পৰা তিনিজন শিক্ষক প্ৰভিঞ্চিয়েলাইজ কৰি দিছে, আৰু ছিংগল মিডিয়ামত তিনিজন শিক্ষকসকলক প্ৰভিঞ্চিয়েলাইজ কৰি দিছে। কিন্তু তিনিজন আমাক ড্ৰপ কৰি দিছে আইনমতে, আৰু মিক্স মিডিয়ামতো তেনেকৈ কৰি দিছে। তেনেকেই আমাক কৰি দিছে, বঞ্চিত কৰি দিছে। সেইকাৰণে আমি দুখিত। সেইকাৰণে আমি আজি ইয়াত গোট খাইছোঁ আমাৰ দুখ বেদনাবিলাক মানে খবৰ কাৰণে। সেইকাৰণে আৰু আমি অনুৰোধ কৰিব খুজিছোঁ আজি এই মিডিয়াৰ যোগেদি, যাতে BTC চৰকাৰে যিহেতু অসম চৰকাৰে নতুনকৈ আইন প্ৰণয়ন কৰি শিক্ষাৰ আইন কৰি পেলাই BTR চৰকাৰ 6 শিডিউলত থকা সকলো শিক্ষক বা স্কুলবিলাকক আইন প্ৰণয়ন নতুনকৈ কৰি পেলাই শিক্ষকসকলক যিহেতু প্ৰভিঞ্চিয়েলাইজ কৰিব, তেতিয়া শিক্ষকসকলক প্ৰভিঞ্চিয়েলাইজ কৰা সুকীয়াকৈ আইন কৰাক আমাৰ যথেষ্ট ছাপৰ্ট আছে। সেইটো আমি কৰি দিম বুলি আমাৰ অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ছাৰে যিহেতু কৈছে, সেইকাৰণে আমি আশাবাদী। আমি ৰবিৰাম ছাৰক এতিয়া আমাৰ চলিত চৰকাৰ BTC চৰকাৰ BPF চৰকাৰৰ যিহেতু এডুকেশ্যন ডিপাৰ্টমেণ্টত পোৱা ৰবিৰাম ছাৰ EM, তাক আমি আগতেও মেমৰেণ্ডাম দিছোঁ, লগ ধৰিছোঁ আমাৰ ড্ৰপ ফৰ্চবিলাকক যাতে আইনত
আউথাত আনি পেলাই আমাক যাতে প্ৰভিঞ্চিয়েলাইজ কৰি দিয়ে সেইটোকে আমি আপিল কৰিছোঁ, ৰিকুৱেষ্ট কৰিছোঁ, অনুৰোধ কৰিছোঁ। আৰু আমাৰ BTC চিফ হাগ্ৰামা মহিলাৰী ছাৰকো আমি অনুৰোধ কৰিছোঁ যাতে আমাৰ এই ড্ৰপ ফৰ্চক মানে আইনৰ আওতাত আনি পেলাই ড্ৰপ ফৰ্চবিলাকক যিমানকি 2013 আৰু 2021 LPME ৰৈ থকা শিক্ষকসকলক আইনৰ আওতাত আনি পেলাই আমাক যাতে প্ৰভিঞ্চিয়েলাইজ কৰে। সেইকাৰণে আমি BTC চিফ হাগ্ৰামা মহিলাৰীকো আমি অনুৰোধ কৰিছোঁ, ৰিকুৱেষ্ট কৰিছোঁ যাতে আমাৰ ফৰ্চবিলাকক প্ৰাদেশিকৰণ কৰি দিয়ে। এইটোকে আমি এতিয়া বিটিআৰ চৰকাৰক আমি বিনম্ৰ অনুৰোধ কৰিছোঁ। ধন্যবাদ। এইটো অল্টাৰনেটিভ আমি ব্যৱস্থা ল'ব লাগিব। আগন্তুক সময়ত যদি আমাৰ চাকৰি কৰি দিয়ে আমি চৰকাৰক সহায় কৰিম, আকৌ সহায় কৰিম, যেনেকৈ আগতে সহায় কৰিছোঁ আমি 4টা ডিষ্ট্ৰিক্টত, তেনেকৈ আমি সহায় কৰি থাকিম। আৰু আমাৰ চাকৰি যদি নহয় আমিতো কেনেকৈ সহায় কৰিম আপোনালোকে কওকচোন। আপোনালোকে যিটো সুধিছে আমি কেনেকৈ সহায় কৰিম। আমাৰ চাকৰি যদি ড্ৰপ ফৰ্চবিলাকক যদি এৰাউণ্ড আমাৰ 60 অলপ প্লাছ 650 তেনেকুৱা আছে। অলপ বেছি হ'ব পাৰে, অলপ কম হ'ব পাৰে, তেনেকুৱা এৰাউণ্ড আছে। আমাৰ চাকৰি যদি প্ৰভিঞ্চিয়েলাইজ কৰি দিয়ে আমি সহায় কৰিম, যেনেকৈ আগত সহায় কৰিছে তেনেকৈ সহায় কৰিম। যদি সহায় নকৰে আমিতো কিবা এটা ব্যৱস্থা ল'বই লাগিব, বাধ্য হ'ম আমি। ধন্যবাদ।